লোড আৰু আনলোড এনেকুৱাই হৈছে, কাৰণ এতিয়া আনলোডিং কৰি আছোঁ। লোড কৰি লৈ গৈছিলোঁ কাপোৰবিলাক ঘৰলৈ যাওঁতে, তো এতিয়া আকৌ কাপোৰবিলাক ওলাবলগীয়া হৈছে, কাৰণ ওলাবতো লাগিবই, ক'ত কি আছে ক'ত কি নাই চাব লাগিব, আৰু কি কি আনিছিলোঁ কি নাই কি লৈ গৈছিলোঁ চাব লাগিব, কিছুমান বস্তু পাহৰি যোৱাও যায়। তো হাই গাইজ, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আৰু এইটো এটা ব্লগ যিটো মই ঘৰৰ পৰা অহাৰ পিছত আৰম্ভ কৰিছোঁ। বেগৰ পৰা কাপোৰবিলাক ওলাই আছোঁ, আৰু মেকআপৰ বস্তু জুৱেলাৰীবিলাক চব ইয়াতেই ভৰাই লৈ গৈছিলোঁ, আৰু চববিলাক বস্তু মই ওলাই আছোঁ। আৰু নতুনকৈ কিবা আনিছিলোঁ, এইটো কুৰ্তা মই নতুনকৈ আনিছোঁ। এই কুৰ্তাটো মই দেখাইছোঁ পিংক কালাৰৰ, আৰু মোৰ বিয়াত পিন্ধা ড্ৰেছযোৰ য়েল্ল' কালাৰৰ কাপোৰযোৰ, খুব এটা ধুনীয়া ড্ৰেছ, মোৰে ভাল লাগিছে পিন্ধি পেলাই। তো চববিলাক বস্তু মুনুৰ কাপোৰ চব ইয়াতে ভৰাইছিলোঁ। থকাৰ প্লেনিং বেছিদিন নাছিল, কিন্তু এসপ্তাহ থাকিলোৱেই, মানে 2-3 দিন থাকিবৰ কাৰণে গৈছিলোঁ, কিন্তু এসপ্তাহ থকা গ'ল। আৰু তো কাপোৰো বেছি লৈ যোৱা নাছিলোঁ। মোৰ বস্তুবিলাক চাই আছোঁ, কিবা থৈ আহিলোঁ নেকি, কাৰণ পাহৰাটো মানে চবেই পাহৰে, কিবা না কিবা এটা ৰৈয়ে যায়, মানে পিছতহে মনত পৰে, আধা ৰাস্তা পাওঁতেহে মনত পৰে যে না কিবা এটা থৈ আহিলোঁ। তো মানে চাই আছোঁ, ময়ো থৈ আহিছোঁ মুনুৰ জোতা চেণ্ডেল কিবা কিবি এনেকুৱা থৈ অহা গৈছে। মোৰ বস্তু থৈ আহিলে কিন্তু প্ৰব্লেম নাই, কিন্তু মুনুৰ বস্তু থৈ আহিলে অলপ প্ৰব্লেম হৈ যায় আৰু। আচ্ছা, মই পিনবিলাকো ভৰাই দিছিলোঁ, কাৰণ পিন হ'ল সৰু বস্তু, এইটো লাগি থাকে, কাক সুধিম কাক নাই। তো গতিকে পিন এইবিলাক খুব দৰকাৰী বস্তু, পিনটো লাগে মাইকী মানুহৰ কাপোৰ পিন্ধোতে। আৰু এই নেকলেছডাল আম্মাই মোক দিছিল, মানে আম্মাক মানে আব্বাই দিছিল, আৰু আম্মাই মানে মোক বিয়াত দিছিল। আৰু এই নেকলেছটো এটা খুব ধুনীয়া, মানে আগৰ মানে ষ্টাইলৰ এটা নেকলেছ, খুব ধুনীয়া লাগে। আৰু এই ৰিংটো আম্মাই মোক দিছিল বিয়াত, খুব ধুনীয়া ৰিং, মোৰ ফেভৰেট ৰিং হয় এইটো। আৰু আম্মাই মোক নিজে পচন্দ কৰি ল'ব দিছিল দোকানৰ পৰা, মোৰ শাহু মাই মানে। আৰু এই ৰিংটো মুনুৰ পাপাই মোক কেইদিনমান আগতে গিফ্ট কৰিছিলে। ৰিংটো মানে মই নিজে চাই লৈছিলোঁ, গিফ্ট দিম বুলি কৈছিলে যিহেতু, তো মই নিজে চাই লৈছিলোঁ। আৰু এইটো হ'ল মুনুৰ পাপাৰ পাৰফিউমৰ বডি স্প্ৰেৰ মানে বক্স, গোটেই দোকানৰ নিচিনা টাইপৰ, ইমানবিলাক মানে ইমানেই ভাল পায় মানে বডি স্প্ৰে লগাই পেলাই, মানে তেওঁৰ কালেকশ্যন বহুত। মই ইমান নলগাওঁ বাৰু, কিন্তু তেওঁ বহুত লগায়। আচ্ছা, কামবিলাক চব ছেটেল কৰি ল'লোঁ। এতিয়া মোৰ কাম হ'ল ৰন্ধা বঢ়া কৰা। ঘৰত যাওঁতে গছত সৰু সৰু বেঙেনা লাগি আছিল, সেইবিলাক এতিয়াও কিছুমান ছিঙিছে, আৰু নতুনকৈ বেঙেনাবিলাক লাগি আছে। আৰু এই শাকবিলাক মানে একদম সৰু সৰু আছিল, এসপ্তাহত বহুত ডাঙৰ হৈ গ'ল, আৰু দেখিয়ে মানে খাবৰ খুব ইচ্ছা গ'ল। তো মই ভাবিলোঁ, আব্বাই মানে মোক আহোঁতে ব্ৰহ্মপুত্ৰ নদীৰ মানে বৰিয়লা মাছ দি পঠাইছিলে, তো সেই মাছেদি মই ভাবিলোঁ যে পালেং শাক বনাওঁ। আৰু পালেং শাক আৰু মাছ মোৰ খুব প্ৰিয়, আৰু সেইকাৰণে মই পালেং শাকবোৰ ভাবিছোঁ যিবিলাক ডাঙৰ হৈছে পাতবিলাক, সেইবিলাক ছিঙি ছিঙি লৈ যাওঁ, মানে দেখাত খুব ধুনীয়া দেখা যায় আছে পাতবিলাক। তো মানে মই আৰু ৰখিব নোৱাৰিলোঁ, টাইম নাই আৰু, মানে যে বনাই লওঁ আৰু খাই লওঁ পূৰা। আম্মায়ো ভাল পায় আৰু ময়ো ভাল পাওঁ, কিন্তু মুনুৰ পাপাই এইবিলাক ভাল নাপায়, তেওঁক অকল মাংস লাগে, মাংস খাই খুব ভাল পায়, আৰু এক পিচেই হওক। আম্মাই আৰু মই অকল এইবিলাকৰ ভাগীদাৰ, মানে জোল খোৱা কিবা খোৱা, তেওঁলোক অকল ভাজি ভাজি লাগে, চব বস্তুৱে ভাজি ভাজি। তো মুনুৰ পাপাৰ কাৰণে মই এক্সট্ৰা কৰি মাংস অলপমান বনাওঁৱেই। আৰু এফালে মই ঘৰৰ পৰা লাও লৈ আহিছিলোঁ, আহোঁতে ঘৰত লাও লাগিছে, পানীলাও। তো মানে বহুতেই ধুনীয়া হয়, মানে বনোৱাৰ লগে লগে সিজি যায়। তো মানে অলপমান পানীলাও কাটি ল'লোঁ আমাৰ কাৰণে, মাছ আৰু পানীলাও বনাম, আৰু পালেং শাক আৰু মাছ বনাম। আৰু এফালে মুনুৰ পাপাৰ কাৰণে অলপ মাংসও বনাওঁ, যিহেতু তেওঁ এইবিলাক মানে নাখায়, লাও নাখায়, মাছো নাখায়, মাছটো নাখায় তেওঁ একদম, মাছ কেতিয়াও মানে মাছ খায়ে পোৱা নাই, মাছ নাখায়, মাছ খুব বেয়া পায়। তো মানে মই ভাবিলোঁ যে মুনু শুই থাকোঁতে মই ভাত আঞ্জাখিনি বনাই লওঁ, নহ'লে তাই বহুত দিগদাৰ কৰি দিয়ে। দুপৰীয়া টাইমত অলপ টোপনি মাৰে তাই, টোপনি মৰাৰ লগে লগে মোৰ ভাত তৰকাৰী চব হৈ যায় তৎক্ষণাত, মানে খুব স্পীডত বনাই লওঁ আৰু। তো এইফালে মই বহাই দিছোঁ মাছখিনি মানে মজাবৰ কাৰণে, কাৰণ মানে বেছিভাগ কেঁচা মাছ মানে কেঁচাকৈ বনোৱা যায়, ভাজি ইমান এটা নাখাওঁ, মোৰ মানে ডাইজেষ্ট নহয় আৰু ভাজা মাছ বেছি, সেইকাৰণে। আৰু মই এইফালে লাওৰ মানে তৰকাৰী বনাইছোঁ। আৰু লাওখিনি খুব মানে নৰম লাও ঘৰৰ। আৰু ইফালে মই পালেং শাক আৰু মাছৰ অলপমান জোল কৰিছোঁ, সেইখিনি মই খাম আৰু আম্মা খাব, আৰু লাও আব্বা খাব। আব্বা শাক
ইমান এটা ভাল নাপায়। আৰু ইফালে মুনুৰ পাপাৰ কাৰণে মই মাংস বনাইছোঁ, তেওঁ মাংস খাই খুব ভাল পায়। আমিও খাম বাৰু মাংস ইয়াৰ পৰা অলপ। তো এতিয়া ভাত আঞ্জা মোৰ বনোৱা হৈ গ'ল। তো ভাবিলোঁ যে এতিয়া মুনুক গা ধুৱাই লোৱা যাক, তাই মানে খুব দিগদাৰী কৰে ন, উঠিও গৈছে তাই। তো তাইক গা ধুৱাবৰ কাৰণে লৈ আহিলোঁ। আৰু তাই এনেকুৱা পূৰা টেপৰ পৰা পানী ওলাই থাকিব, তাই এনেকুৱা লাৰি থাকিব, খুব ভাল পায় পানী লাৰি পেলাই। আৰু বাচ্ছা যিকোনো বাচ্ছাই পানী লাৰি খুব ভাল পায়। আৰু তাই এনেকুৱা পানী লাৰি আছে। আৰু মাথা ভিজাই থাকিব। আৰু তাইক খোৱাৰ টাইমতো মই কেতিয়াবা বাথৰুমৰ ভিতৰতে সোমাই লওঁ, নহ'লে তাই বহুত দিগদাৰী কৰে। ঠাণ্ডাৰ দিনত মোৰ কেতিয়াবা বেক পেইন হয়, সেইকাৰণে মই এই হট ৱাটাৰ বেগটোত পানী ভৰাই লৈছোঁ, অলপ টাইম বহিম। আৰু মুনুৰ পাপা আৰু মুনুই এইবিলাক আঁঠুৱা টনা কিবা কাম কৰি আছে। মানে আঁঠুৱাটো আমি এনেই নটনো, কিন্তু মুনুৰ কাৰণে টনা যায় ঠাণ্ডাৰ দিনত, মানে যাতে অলপ ঠাণ্ডাটো কমকৈ পায় তাই। আঁঠুৱা টানিলে বাচ্ছাই অলপ ঠাণ্ডা কমকৈ পায়, সেইকাৰণে। আৰু ৰাতি তাই এনেও গাত কাপোৰ নাৰাখে, কাপোৰ দলিয়াই দিয়ে। চব বাচ্ছাই এনেকুৱা কৰে, এইটোৱে প্ৰব্লেম। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ডাৰ্চিছ মম ইউটিউবত। আৰু মোৰ ফেচবুক পেজ ডাৰ্চিছ মমত আপোনালোকে ফ'ল' কৰি দিব, যাতে মই আৰু নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ।